ইমানেই চিৰিয়াছ তেখেতে আজি বহুত কম সময়ৰ কাৰণে গুৱাহাটীৰ পৰা আহিছে এই প্ৰজেক্টটো পৰ্যালোচনা কৰিবৰ কাৰণে। তেখেতৰ কথা হ'ল যে এই প্ৰজেক্টটো আমি অলৰেডি 7 মাহ আগত অক্টোবৰ মাহত আমি এই প্ৰজেক্টটো এৱাৰ্ড কৰিছিলোঁ। এৱাৰ্ড কৰাৰ পাছত এই প্ৰজেক্টটোৰ কাম দি যোৱা 6-7 মাহ আমাক ক'ভিডৰ কাৰণেও পিছ পৰি গৈছিলোঁ। তেখেতৰ কথা হ'ল 18 মাহৰ ভিতৰত এই প্ৰজেক্টটো সম্পূৰ্ণ হ'ব লাগিব। তাৰ কাৰণে আজি তেখেতে ইয়াত জিলা উপায়ুক্তক লেণ্ডৰ অকণমান ডিস্পুট আছিল, লেণ্ড ডিস্পুটখিনি জিলা উপায়ুক্তক আজি মিটিঙত তেখেতে নিৰ্দেশনা দিছে যে এসপ্তাহৰ ভিতৰত ঠিক কৰি দিব লাগে। চিফ ইঞ্জিনিয়াৰ PWD বিল্ডিঙক তেখেতে নিৰ্দেশনা দিছে যে যিসমূহ ড্ৰয়িং তেখেতে আপডেট কৰিব লাগিব, কৰি পেলাই অতি সোনকালে 18 মাহৰ ভিতৰত কণ্ট্ৰেক্টৰকো তেখেতে কৈছে যে এইটোৰ নিচিনা এটা ইমান ডাঙৰ সন্মানীয় এটা প্ৰকল্প, ইয়াক সোনকালে কৰি বটদ্ৰৱা থানক বিশ্বৰ পৰিচয় কৰি দিব লাগে। হয়, তেখেতে পূৰা চিৰিয়াছলি কৈছে যে প্ৰত্যেকজনক যে এটা কাম যে ড্ৰয়িঙৰ পৰ্যন্ত তেখেতে আজি ইয়াত এনালিচিছ কৰিছে, এটা ড্ৰয়িঙৰ বিষয়ে তেখেতে চাইছে আৰু এটা পাৰ্লিঙৰ বিষয়েও তেখেতে আজি ইয়াত ৰিভিউ কৰিছে। সেইকাৰণে তেখেত কিমান চিৰিয়াছটো আপোনালোকে গম পাইছে। সেইকাৰণে আমাৰ কথা হ'ল নগাঁৱৰ গৌৰৱ আৰু গুৰুজনাৰ এই পবিত্ৰ ভূমি বিশ্ববাসীৰ মুখলৈ এক জিৰাকত জীৱিকা এক পৰ্যটন ভূমি কৰিব লাগিব, তাই আমি কামনা কৰোঁ। আপোনাৰ সমষ্টিৰ কাৰণে কিবা বিশেষ পদক্ষেপ হাতত লোৱাৰ সম্ভাৱনা আছে নেকি? চাওক, বহমপুৰ সমষ্টি এনেও বহুত পুৰণা সন্মানীয় সমষ্টি। বহমপুৰ সমষ্টিত আমাৰ মহামৃত্যুঞ্জয়ৰ দৰে এক মহাকাল মন্দিৰ আমাৰ আছে। আজিৰ পৰা 3 দিন আগত মুখ্যমন্ত্ৰী ডাঙৰীয়া তালৈ আহিছিলে, আহি পেলাই ফৰেষ্ট ডিপাৰ্টমেণ্টক তেখেতে কৈছিলে গোটেই মন্দিৰটো চাৰিদিশত যে প্লাণ্টেশ্যন কৰিব লাগে। প্লাণ্টেশ্যন কৰি পেলাই মন্দিৰটো যে নগাঁও জিলাই নহয় অসমৰ ভিতৰত এক ধৰ্মীয় পৰ্যটনথলী হিচাপে গঢ় দিব লাগে। তাৰ কাৰণে যিহেতু তেখেত নিজেই সেই ট্ৰাষ্টৰ চেয়াৰমেন, তেখেতে বহুত চিৰিয়াছলি কৰিছে আৰু আমি সকলোৱে ট্ৰাই কৰিছোঁ যে ডিচেম্বৰ মাহৰ ভিতৰত যিখিনি কাম কৰিবলগীয়া আছে সেইখিনি খতম কৰি আমি যেন ইয়াক এক বিশ্বৰ মানদণ্ডত লৈ যাওঁ। সন্মানীয় সাংবাদিক বন্ধুসকল, ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই বটদ্ৰৱা থানৰ সৌন্দৰ্যবৰ্ধনৰ যি প্ৰকল্পৰ আধাৰশিলা কৰিছিল, সেই প্ৰকল্পৰ অগ্ৰগতি সম্পৰ্কে বুজ ল'বলৈ মই ইয়াত আহিছিলোঁ। আমাৰ লগত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া, জিতু গোস্বামী ডাঙৰীয়া, আমাৰ বটদ্ৰৱাৰ স্থানীয় বিধায়িকা শিৱামণি বৰা আৰু প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা, আমি সকলোৱে লগ হৈ এই প্ৰকল্পটোৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিলোঁ। কিছু প্ৰাৰম্ভিক বাধা আছিলে প্ৰকল্পটো দ্ৰুতগতিত আগুৱাই লৈ যোৱাৰ। আজি আমি বাধাসমূহ দূৰ কৰিলোঁ আৰু মোৰ বিশ্বাস যে এতিয়া এই প্ৰকল্পটো খুব দ্ৰুতগতিত কাম আগবাঢ়িব আৰু নিৰ্ধাৰিত সময়ত আমি ইয়াক শেষ কৰিব পাৰিম। হ'ব? হয়, মই ভাবোঁ যে আমি সময়সীমাৰ ভিতৰতে কৰিব পাৰিম। খালি ক'ভিডৰ কাৰণে চব সময়সীমাই 1 মাহ 1.5 মাহ পিছুৱাই গৈছে, সেইখিনি প্লাছ মাইনাছ কৰি ল'ব লাগিব। আৰু প্ৰথম পৰ্যায়ত অলপ লেহেমীয়া এইটো কাৰণে হৈছে যে ইয়াত এখন শ্মশান আছিলে, স্থানীয় ৰাইজৰ আপত্তি আছিলে, ৰাস্তাটোৰ সম্পৰ্কে স্থানীয় ৰাইজৰ মাজত কথা আছিলে, 35 বিঘা মাটি VGRত আছিলে। গতিকে প্ৰাৰম্ভিক বাধাখিনি আজি আমি আঁতৰালোঁ। এতিয়াৰ পৰা আৰু লেহেমীয়া নহয়, এতিয়াৰ পৰা পূৰ্ণ গতিত হ'ব। ধন্যবাদ। সন্মানীয় সাংবাদিক বন্ধুসকল, ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই বটদ্ৰৱা থানৰ সৌন্দৰ্যবৰ্ধনৰ যি প্ৰকল্পৰ আধাৰশিলা কৰিছিল, সেই প্ৰকল্পৰ অগ্ৰগতি সম্পৰ্কে বুজ আচলতে এই বটদ্ৰৱাৰ যিটো প্ৰজেক্ট জন্মস্থানত আজি সুন্দৰ প্ৰায় 188 কোটি টকা ব্যক্তিকে এক প্ৰজেক্ট যিটো লোৱা হৈছে। ইতিমধ্যে কৈছে যে পাঞ্জাৱৰ অমৃতসৰ স্বৰ্ণ মন্দিৰ পাতে খুব সুন্দৰ আৰু হয়তো ভাল হ'ব। এই গোটেই প্ৰজেক্টটো 18 মাহৰ সময়সীমা দিয়া হৈছিলে। মুখ্যমন্ত্ৰী মহোদয়ে 18 মাহৰ যিটো সময় তাৰ ভিতৰত শেষ কৰিবৰ কাৰণে আজি একেবাৰে কঠোৰভাৱে কৈছে। বিভাগীয় বিষয়া হওক বা কণ্ট্ৰেক্টৰ সকলোকে কৈছে যে ক'ভিডৰ কাৰণে 1 মাহ 1.5 মাহ ইফালে প্ৰজেক্ট কিন্তু 18 মাহত দিব দিছে। আৰু আমি আশা কৰিছোঁ এই স্থানত যি সুন্দৰ যিটো প্ৰজেক্ট লোৱা হৈছে তাক লৈ পেলাই গোটেই সমগ্ৰ অসমৰ ভাৰতৰ ৰাইজে খুব আশাবাদী। আৰু আমিও প্ৰায় একে ওচৰৰ বিধায়ক
আমি সদায় আমি গৌৰৱ কৰোঁ কাৰণ এই বটদ্ৰৱা প্ৰথমত ইতিমধ্যে স্বাধীনতাৰ পাছত কোনো ইয়াক সুন্দৰকৈ যিটো বনোৱাৰ যিটো আজি পৰিকল্পনা কোনো লোৱা নাছিলে কিন্তু আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত আমি আশা কৰিছোঁ কম দিনৰ ভিতৰতে হৈ উঠিব আৰু এইটো হ'লে ভাৰতবৰ্ষৰ সকলোৰে কাৰণে এটা পৰ্যটকৰ আকৰ্ষণস্থলী হ'ব এক তীৰ্থস্থানলৈ পৰিণত হ'ব। নগাঁও মেডিকেল কলেজখনৰ প্ৰসংগত কিবা উত্থাপন হৈছিল নেকি? আজি তেনেকুৱা কোনো উত্থাপন হোৱা নাই কিন্তু মেডিকেল কলেজখন নিজে গম পায় হয়তো এই বছৰ শেষৰ ফালে মেডিকেল কলেজৰ হয়তো এডমিশ্যনবিলাক হৈছে কাৰণে আৰু